সাহিত্যবাদ pork fast. সাহিত্য সভাত গাহৰি বিতৰ্ক গাহৰি মাংসক লৈ জ্বলিছে অসম সাহিত্য সভা কাৰ্যনিৰ্বাহক সভাৰ খাদ্য সম্ভাৰৰ তালিকাত কেনেকৈ আহিল গাহৰি মাংস আৰু পলুৰ লেটা অসম সাহিত্য সভাৰ শিৱসাগৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত জনগোষ্ঠীয় খাদ্যৰ সোৱাদ ল'বলৈ গৈ বিপদত অসম সাহিত্য সভাৰ নেতৃত্ব মাৰাত্মক সোয়াইন ফ্লুৰ বাবে স্বাস্থ্য বিভাগে নিষিদ্ধ ঘোষণা কৰা গাহৰি মাংস খাই দিয়া ককৰ্থনা সহিব লগাত পৰিছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব সাহিত্য সভাত নিষিদ্ধ গাহৰি মাংসৰ ভোজ 23 আৰু 24 জুলাই দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা য'ত উপস্থিত আছিল সাহিত্য সভাৰ সভাপতি উপসভানেত্ৰী প্ৰধান সম্পাদকৰ লগতে ৰাজ্যৰ 35খন জিলাৰ প্ৰতিনিধিবৰ্গ বিষয় আছিল অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিখনৰ কাৰ্যপন্থাৰ আলোচনাৰ লগতে সাহিত্য সভাৰ আগন্তুক নিৰ্বাচনী প্ৰসংগ শিৱসাগৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত প্ৰতিনিধিসকলক সন্তুষ্ট কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰিছিল আয়োজক কমিটি শিৱসাগৰ সাহিত্য সভাৰ নেতৃত্বই বিশেষকৈ কাৰ্যনিৰ্বাহকত সভাৰ আলোচ্য বিষয়তকৈ অভ্যৰ্থনাৰ দিশতে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হ'ল অসম সাহিত্য সভাৰ নেতৃত্ব ৰাজ্য চৰকাৰৰ স্বাস্থ্যবিধি উলংঘা কৰি খাদ্য তালিকাত আহিল গাহৰি মাংস আৰু পলুৰ লেটা আৰু তাৰ পিছতে তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ'ব লগা হ'ল অসম সাহিত্য সভাৰ নেতৃবৃন্দ সভাৰ মজিয়াত নিষিদ্ধ গাহৰি মাংসৰ সোৱাদ ল'বলৈ গৈ ককৰ্থনা সহা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ অকাৰ্য যুক্তি আদৰণি সমিতিয়ে জনগোষ্ঠীয় আপ্যায়নৰ ব্যৱস্থা কৰিছিল চৰকাৰী নিষেধাজ্ঞাৰ বিষয়ে ভালদৰে জ্ঞাত নহয় প্ৰধান সম্পাদক যাদৱ শৰ্মা যিখন আদৰণি সমিতি গঠন হৈছিল কাৰ্যনিৰ্বাহক সমিতিৰ কাৰণে জনজাতীয় খাদ্য সম্ভাৰেৰে তেখেতসকলে আদৰিব জনজাতীয় সাজ পোছাকেৰে তেখেতসকলে আদৰিব বা তেখেতসকলৰ বিভিন্ন খাদ্য সম্ভাৰ থাকিব এনেধৰণৰ কথাবোৰ তেখেতসকলে কৈছিলে কিন্তু আমি কোনো ধৰণৰ নিৰ্দিষ্ট তালিকা আমি দিয়া নাছিলোঁ মই পিছতহে জানিছোঁ যে আচলতে চৰকাৰৰ ফালৰ পৰা তেনেধৰণে এটা নিৰ্দেশাৱলী বা তেখেত চাৰ্কুলাৰ এখন দিয়া বুলি শুনিছিলোঁ আৰু যদি তেনেকুৱা চাৰ্কুলাৰ আগতে দিয়া আছে বা যদি চৰকাৰৰ পৰা তেনেধৰণৰ বাধা আছিলে আদৰণি সমিতিয়ে কিয় কৰিলে মই নাজানো এইটো হ'ব নালাগিছিল ডিব্ৰুগড়ৰ পৰা কৰোনা ফুকনৰ ৰিপৰ্ট দ্য নিউজ প্লাছ We are proud to introduce Evoke Furniture House by Hindware to Guwahati at Kishni Plaza, Ulubari. It is 12 years old home furniture and home decor brand. Raining offers are going on, so hurry up to visit our store. Contact details are given on screen.